हेलो एवरीवन वेलकाम बैक टू माई चेनेल शिखामणि ब्लग्स और आपनालोक सकलोरे खबर केनेकुवा जनाब मोर खबर बहुत बेसि भाल आपनालोকৰ মাজলৈ আজি মই পূজা শপিং ভিডিও এটা লৈ আহিছো আসলে পূজা শপিং বুলি আমি পূজা বুলি শপিং মই কি কৰিলো সেইখিনি আপোনালোকৰ লগত আজি শেয়াৰ কৰিম বুলি ভাবিছো ঠিক আছে তেতিয়াহলে ভিডিওটো আৰম্ভ কৰো আৰু আপোনালোকে একদম হেখলৈকে চাব আৰু হেখত কিন্তু কমেন্টত জনাব নাপাহৰিব কেনেকুৱা লাগিল আমাৰ শপিং ভিডিওখিনি সো গাইস পূজা বুলি কি আনিছো এইবিলাক দেখিছানে একদম পুৰা কাপোৰ ফুল হৈ গৈছে বহুত বজাৰ সঁচাকে বহুত বজাৰ কৰিলো পূজা বুলি এতিয়া মই আপোনালোকক দেখাম এইবিলাক হৈছে সব এফালৰ পৰা দেখাই আছো আসলতে মই দিনা গৈছিলো ফেন্সি বজাৰ আৰু ফেন্সি বজাৰৰ পৰা কি আনিলো আৰু ইয়াতো মই কিছুমান বজাৰ কৰিছো পূজা বুলি সো কি কৰিলো আৰু পূজা শপিং অল এভৰিথিং আপোনালোকক দেখাই আছো সো গাইস পূজা বুলি কি বজাৰ কৰিলো কি শপিং কৰিলো সকলোখিনি আপোনালোকক দেখাই আছো আৰু আপোনালোকে কি শপিং কৰিলে জনাব কিন্তু দেই মই সিদিনা গৈছিলো ফেন্সি বজাৰ ইয়াৰ আগত আপোনালোকে ভিডিও পাইছে ফেন্সি বজাৰ হল ভিডিও এটা বনাইছিলো আৰু তাতে মই 2000ত কমপ্লিট কৰিছিলো মোৰ শপিংখিনি 2000ত 1000ৰ এটা মোৰ ভিডিও মোৰ চেনেলত দিয়া আছে কিন্তু মই ভাবিলো যে যেটো পূজা স্পেশাল তো সেই কাৰণে মই ভাবিলো 1000ত কোনো মানে এনেকুৱা নহব মনটো সন্তুষ্টই নহব যিমান কাপোৰ ওলাইছিলে যিমান ধুনীয়া কাপোৰ ওলাইছিলে 1000ত এনেও মন সন্তুষ্ট নহব শপিং কৰিব গলে তো সেইভাবে 2000ত মই কমপ্লিট কৰিছিলো কিন্তু এতিয়া মই আপোনালোকক কোনটো বস্তুত কি দাম আছিল হেতু মই এতিয়া কৈ নিদিও ইয়াৰ কাৰণে মই নেক্সট আৰু ফেন্সি বজাৰ যাম তেতিয়া ধুনীয়া মই একদম চ্যালেঞ্জ ভিডিও লৈ আহিম তাত আপোনালোকে সকলোখিনি গম পাব এতিয়া মই পূজা শপিং কি কৰিলো সকলোখিনি আপোনালোকক দেখাই আছো আৰু মোৰ নিজৰ পইচাৰে সকলোখিনি শপিং কৰিছো সো সেইভাবে মনটো বহুত বেছি হ্যাপি হৈ আছে তো আপোনালোকক সকলোখিনি দেখাইছো এফালৰ পৰা কি লৈছো আৰু কাৰ কাৰণে কি কিনিছো সকলোখিনি দেখাইছো চাই থাকিব ভিডিওত আসলতে মই যেতিয়া ফেন্সি বজাৰ গৈছিলো তাত মই পূজা বুলি স্পেশালি এনেকুৱা কিনা নাই মই মোৰ কাৰণে ৰাফিউজৰ কাৰণে বস্তু লৈছিলো কাৰণ মই সদায় ডিউটিত যাব লাগে সদায় অফিসত যাব লাগে বাহিৰত যাব লাগে আৰু ভিডিওৰ কাৰণে প্ৰায় ঘূৰি থাকো তো ৰাফিউজৰ কাৰণে মোক কাপোৰ লাগে তো হেতু কাৰণে মই ভাবিলো কি ৰাফিউজৰ কাৰণে লও পূজা স্পেশালটো ইয়াতে কৰিম বাৰু পূজাৰ কাৰণে মই ইয়াতে লম মানে নলবাৰীতে লম বুলি হেনেকে ভাবিছিলো তো হেতু কাৰণে মই দুটা টি-শাৰ্ট ললো ৰেড কালাৰৰ এয়া কেনেকুৱা লাগিছে জনাব এটো হয় নেক্সট মই দেখাইছো অলপ মই জলদি দেখাম কাৰণ দেখাবলগীয়া বহুতখিনি আছে আৰু এইটো এটা লৈছো টি-শাৰ্ট কেনেকুৱা লাগিছে জনাব লগতে মই এইটো এটা লৈছিলো এইটো মই দেখালো আপোনালোকক এই টি-শাৰ্ট তিনটা লৈছিলো আৰু লগতে এটা মই শাৰ্ট লৈছিলো শাৰ্টটো মই এতিয়া মোৰ লগত নাই হেতু মই ফিটিং কৰিব দিছো নেক্সট মই এইটো পেনটো লৈছিলো হোৱাইট হয় এইটো পেন লৈছিলো কেনেকুৱা লাগিছে জনাব নেক্সট মই লৈছিলো মানে কোনটো পলিথিনত কি আছে মানে কনফিউজ হৈ আছো মই দুটা কুৰ্তি লৈছিলো ৰাফিউজৰ কাৰণে মই কুৰ্তি লৈছিলো ফাৰ্ষ্টটো এনেকুৱা হোৱাইট হয় এইটো হোৱাইট কালাৰৰ ফিটিং কৰিব লাগিব অকনমান ডাঙৰ আনিছো মই এইটো হোৱাইট আৰু ৰেড আছে নেক্সট মই লৈছো নেক্সট মই এইটো লৈছো চকলেট কালাৰৰ হয় এইটো কুৰ্তি কেনেকুৱা লাগিছে জনাব অলপ লং হয় এইটো তো এই দুটা হল ৰাফিউজৰ কাৰণে নেক্সট আৰু এটা মোৰ শাৰ্ট আছিল আৰু হেতু মই বৰ্তমান টেইলৰত দিছো হেতু মোৰ ভিডিওত লোৱা নহল আপোনালোকক মই বেগৰ পৰা যেতিয়া উলাইছিলো হেখিনি তো মই দেখাইছিলো তো হেখিনি আছিল আৰু তো নেক্সট এতিয়া মই ইয়াতে মোৰ পূজা স্পেশাল বুলি মই কি লৈছো হেতু মই আপোনালোকক দেখাইছো তো পূজা স্পেশাল বুলি এয়া দুটা লেগিংস লৈছো ইয়েলো এন্ড ৰেড মই যেটো লেগিংস ব্যৱহাৰ কৰো মানে লেগিংস পিন্ধো এতিয়াও আজিকালি অৱশ্যে বহুতে লেগিংস নিপিন্ধে কিন্তু মই পিন্ধো আৰু স্পেশালি মই এযোৰ কাপোৰ চিলাইছিলো পূজাত পিন্ধিম বুলি চিলাইছিলো অলপ দিন আগত ব্লেক কালাৰৰ হয় তো সেইযোৰ এতিয়া নেদেখাও বাৰু পূজাত আপোনালোকে পিন্ধিলে দেখা হ'ব মই নিজে কৈ দিম সেইযোৰ নতুন কাপোৰ এযোৰ আছে নেক্সট মই আৰু এযোৰ লৈছো পূজা বুলি এয়া এযোৰ লৈছো কেনেকুৱা লাগিছে জনাব আৰু পিন্ধিলে গোটেইখিনি অল ওভাৰ ভালকে দেখাই দিম ইয়াৰ লগত পেন্টটো আছে এইটো পেন্ট হয় তলফালে এনেকুৱা আছে এইটো পেন্ট হয় লগতে এইখন উলনা হয় দুটা কালাৰৰ এইটো কালাৰ মই বহুত বেছি ভাল পাওঁ মোৰ বেছি এইটো কালাৰ কাপোৰ নাই সো হেতু কাৰণে এইটো লৈছো আৰু স্পেশালি আৰু পূজা বুলি এইখিনিত মানে ধুনীয়া ওয়াৰ্ক কৰাইছে ইয়া চাওক বহুত ধুনীয়া হয় সো এইখিনি আছিল মোৰ নিজৰ কাৰণে পূজা শপিং
মোৰ ভাইটিৰ কাৰণে পূজা বুলি মই মোৰ যি দুটা মানে টি চাৰ্ট দিছিল সেইকেইটা অলপমান মই কম ৰেণ্টত লৈছিলোঁ, কিন্তু ভাইটিৰ কাৰণে অলপমান ভাল চাই আনিছোঁ, কাৰণ কিয় মই দিছোঁ স্পেচিয়েলি, তো সেইটো কাৰণে এইটো ভাইটিৰ হয়। ইয়াতে দুইফালে আছে, হোৱাইট হয় এইটো, এয়া দুইফালে আছে এনেকুৱা। তাৰ কাৰণে এইটো এটা হোৱাইট আৰু লগতে এটা ব্লেক, দুটা আনিছিলোঁ। এইটো এটা ব্লেক, এইটো ব্লেক হয়, এইটো গোটেইখিনি ব্লেক হয়। আৰু এয়া হ'ল ভাইটিৰ কাৰণে পূজাৰ কাপোৰ। এতিয়া মই মাৰ কাৰণে কি আনিছোঁ সেইটো মই দেখাই লওঁ আপোনাক। মাক দিছোঁ স্পেচিয়েলি পূজা বুলি, মানে যিটো মাৰ বেছি প্ৰয়োজন। অলপ মই যোৱা মাহত মাক এখন শাড়ী দিছিলোঁ, তো সেইটো আৰু মই দেখুওৱা নহ'ল। সেইটো মায়ে ইমান ধুনীয়াকৈ ৰাখি থৈছে, মায়ে পূজাত পিন্ধিম বুলি, চ' সেইখনটো আছে। তো নেক্সট আৰু মই এইযোৰ মেখেলা চাদৰ দিছোঁ মাক, পূজা স্পেচিয়েল। এয়া বহুত ধুনীয়া হয়, এনেকুৱা। কেমেৰাত বহুত বেছি ভালকৈ দেখা নাই, হোৱাইট হয়, লগতে ইয়াতে মানে ব্লু কালাৰৰ আছে এনেকুৱা। মই গোটেইখন এতিয়া মেলি নেদেখাওঁ আপোনালোকক, এনেকুৱা হয়। এইটো আঁচল হয়, এইটো আঁচল হয়। বহুত মানে বেছি মোৰ ভাল লাগিছে, লগতে মাৰো মানে চইচ, আৰু মায়ে যোৰ চইচ কৰিছে, যিহেতু মাক হোৱাইট মন্দিৰত বা ক'ৰবাত তেনেকৈ নিবলৈ ভাল হ'ব। আৰু পূজাটো বাৰু যিদিনা আমাৰ মানে চাকি দিয়া হয় সিদিনা মানে পিন্ধিব পাৰিব, স্পেচিয়েলি আৰু পূজা বুলি। আৰু এইখন মেখেলা হয় এনেকুৱা ধৰণৰ, আৰু মায়ে মন্দিৰত নিয়াৰ কাৰণে ভাল হ'ব, তো সেইটো মানে চইচ কৰি মায়ে লৈছে। এনেইতো বহুত আছে আৰু যিটো নিজৰ বেছি প্ৰয়োজন, চ' সেইটো লোৱাটো বেছি ভাল। এণ্ড নেক্সট মই মাক দিছোঁ আৰু চেণ্ডেলটো মই দেখাই লওঁ। মাৰো ৰাফিউজৰ কাৰণে লাগিছিল চেণ্ডেল, তো সেইকাৰণে দুইজনীয়ে দুটা লৈ ল'লোঁ, মোকো লগা হৈ আছিলে। চ' সেয়াই আৰু পূজা বুলি পূজাতে লৈ ল'লোঁ। আৰু এয়া মাৰ আছে ইয়াতে, এয়া মাৰ হয় লাইটৰ, একদম চিম্পুল হয়, ৰাফিউজৰ কাৰণে লাগে মাক। চ' হেভিটো আছে আৰু ৰাফিউজৰ কাৰণে হ'লে ভাল হয়। নেক্সট মোৰ এইযোৰ হয় এনেকৈ, মই এনেকৈ দেখাই দিছোঁ বাৰু। এইযোৰ মোৰ ৰাফিউজৰ কাৰণে লৈছিলোঁ, এনেকুৱা। কেনেকুৱা লাগিছে জনাব, কালাৰটো মোৰ বহুত বেছি ভাল লাগিছে। এণ্ড নেক্সট মই দেখাই আছোঁ, এয়া ভাইটি আৰু মাৰ কাৰণে পূজাৰ শ্বপিং হৈ গ'ল। আৰু নেক্সট মই এতিয়া আপোনালোকক দেখাওঁ মোৰ দেউতাৰ কাৰণে। তো দেউতাৰ কাৰণে মই এটা চাৰ্ট দিছোঁ বাৰু, এইটো দেউতা নিজে চইচ কৰিছে, এয়া এইটো কালাৰ। ইয়াতে মানে বেছি ভালকৈ মোৰ কেমেৰাত ভালকৈ মই বেছি কেপচাৰ কৰিব পৰা নাই। কালাৰটো অলপ ঘি টাইপৰ হয়, ঘি কালাৰ হয়, হোৱাইটো হয় আৰু লগতে ব্লেকো হয়। নিজৰ পইচাৰে দিয়া বস্তু, সঁচাকৈ বহুত বেছি হেপ্পী। আপোনালোকে কেনেকুৱা, আপোনালোকে জনাবচোন, যিসকলে নিজে ইনকাম কৰে বা অলপেই হওক নিজৰ বস্তুখিনি বা ঘৰৰ এপদ দুপদ বস্তু আনিব পাৰে, কেনেকুৱা এটা ফিল হয় সেইটো আপোনালোকে জনাবচোন। মোৰ কিন্তু বহুত বেছি ভাল লাগিল। আৰু নেক্সট মই মোৰ ভতিজী এজনী আৰু লগতে মোৰ ছিষ্টাৰ এজনী অলপতে আমাৰ ফেমিলিত আহিছে মেম্বাৰ হৈ কিনে, চ' তাহাঁতৰ কাৰণে মই একেবাৰে সৰু কাপোৰ আনিছিলোঁ। তো আপোনালোকক মই দেখাম, মই যাম আৰু নেক্সট মই ইয়াৰ নিশ্চয় নেক্সট ভিডিঅ'ত আপোনালোকে পাবয়ে, মই সিহঁতৰ তাত যাম। তো মই এতিয়া পেকেট খুলি নেদেখাওঁ, ধুনীয়াকৈ জাপি থৈ দিয়া আছে। 3 months, এজনী 3 months হ'ল, আৰু এজনী 1 month কমপ্লিট হ'ল। একদম টিকলি দুইজনীয়ে টিকলি হয়। তো এজনীৰ কাৰণে এয়া পিংক কালাৰো আনিছোঁ, আৰু দুজনী সৰু আছে, এজনী য়েল্ল' আৰু হেৰি আছে, এনেকুৱা ধুনীয়াকৈ জাপি দিছে আৰু পেকেটত ভৰোৱাইছে। মই সেইটো কাৰণে এতিয়া খুলি নেদেখাওঁ। চ' মোৰ পইচাৰে দিছোঁ আৰু ইহঁতক একদম মৰমত, ছিষ্টাৰৰ কাৰণে আৰু এয়া ভতিজীজনীৰ কাৰণে। ঠিক আছে, আৰু নেক্সট মই এতিয়া দেখাইছোঁ। নেক্সট ইয়াতে আছে মা আৰু মোৰ কাৰণে অলপ কিবা পাৰ্চনেলি সৰু সুৰা বস্তু, সেইখিনি আৰু এইখিনি বেছি। আৰু এতিয়া পেকেট খুলি মই নেদেখাওঁ আপোনালোকক। আৰু ফেঞ্চি বজাৰৰ পৰা মই ইয়েৰিংছ আৰু সৰু মই ব্লকাৰ আনিছিলোঁ। চ' সেইবিলাক আৰু মই এতিয়া দেখুওৱা বস্তু যিহেতু নহয়, আৰু সেইখিনি আৰু মই কি দেখাম, পূজা বুলি আৰু সেইখিনিও লৈছিলোঁ। তো এইখিনি আছিলে মোৰ পূজা শ্বপিং। আৰু পূজা শ্বপিঙত মই কি কিনিলোঁ, লগতে ফেঞ্চি বজাৰৰ পৰা মই কি লৈছিলোঁ, সকলোখিনি আপোনালোকক দেখুৱালোঁ। কেনেকুৱা লাগিল ভিডিঅ'টো চাই আপোনালোকে মোক অলপমান কমেণ্টত জনাব, কমেণ্টত জনালে মোৰো ভাল লাগিব। ঠিক আছে, তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে যিসকল মোৰ আজি প্ৰথম চেনেল ভিজিট কৰিছে তেখেতসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ আহিছোঁ, অতি সোনকালে নতুন ভিডিঅ'তে লগ পাই আছোঁ। তেতিয়ালৈ বাই বাই। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। লাভ ইউ অল।
বাই বাই।